নমস্কাৰ মই আন এটি ভিডিঅ'টোৰ আজি কমেডি নহয় আজি মানে দুখৰ বিষয় যিবোৰ মুছলমানক টাৰ্গেট কৰি কথা কয় যে মুছলমান হৈছে ধৰ্ষণকাৰী চুৰ ডকাইত যিমান আছে সব মুছলমানে হয় গতিকে মুছলমান হয় নে নহয় আজি মই ভিডিঅ'টো আপোনালোকক প্ৰমাণ দিম যেনে আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক সকলোৱে শ্বেয়াৰ কৰক যাতে সত্যৰঞ্জন নিচিনা মানুহে পায় গতিকে এই ভিডিঅ'টো সত্যৰঞ্জনৰ নিচিনা মানুহ পাবৰ কাৰণে বনাইছো আৰু আমাৰ মন্ত্ৰী ডাঙৰীয়াবিলাকে যাতে পাই যায় ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক মন্ত্ৰী মহোদয়বিলাকে যদি পায় ভিডিঅ'টো অলপ চাবৰ কাৰণে অনুৰোধ জনালো যে হেৰি মুছলমান মানে ধৰ্ষণকাৰী মুছলমান মানে মুছলমান মানে ল'ৰা ছোৱালী জন্ম দিয়া মেচিন গতিকে আজি আপোনালোকে ভিডিঅ'টো চাওক এয়া ধৰ্ষণ 14 বছৰৰ নাবালিকাক ধৰ্ষণ কোনে কৰিলে মুছলমান হয় নে হিন্দু হয় আপোনালোকে চাই দিয়ক আৰু ধৰ্ষণকাৰী বা চুৰ হলে যে অকল মুছলমানে হয় সেইটো নহয় সকলো জাতিতে চুৰ ডকাইত আৰু ধৰ্ষণকাৰী থাকে গতিকে আজি আপোনালোকে ভিডিঅ'টো চাওক এইজন মুছলমান নে হিন্দু গতিকে আপোনালোকে অনুৰোধ কৰিছো যে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো ভিডিঅ'লৈ যাওঁ আহক নাবালিকা কিশোৰীক 1 ঘণ্টাত 3বাৰকৈ ধৰ্ষণ কৰিলে মোক ছোৱালীজনী মানে 3বাৰ বেয়া কাম কৰিছে এদিনাখন এই বয়ৰ খবৰত পোৱা নাছিল গহপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা জঘন্য ঘটনা গহপুৰ খেলেমৰ এগৰাকী 14 বছৰীয়া অষ্টম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰিলে একে গাঁৱৰে বিদ্যুৎ নৰ নামৰ 35 বছৰীয়া 2 সন্তানৰ পিতৃয়ে ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ লম্পটে ধৰ্ষণ কৰিলে নাবালিকা কিশোৰীগৰাকী মোক ছোৱালীজনী মানে 3বাৰ বেয়া কাম কৰিছে এদিনাখন এই বয়ৰ খবৰত পোৱা নাছিলে যোৱাকালি গোটেই কথাখিনি গম পাই গলো যোৱাকালি মই হাজিৰা গৈছিলো আলু ৰুবলৈ তাৰপিছত মই 3টা বজাত আহি পেলাই ছোৱালীজনীক কৈছে মা তেনেকুৱা নহয় এই মামাই আহে তেনেকুৱা মোক চিঞৰি আছে অমনু ওলাই হওকচোন আমাৰ ছোৱালীজনী ওলাই নাহিলে তাৰপিছত কি হয় মানে বেয়া কাম কৰোঁতে তোক মাক নক'ব দেই দেউতাক নক'ব তোক মাৰি পেলাম তোক পাপাকো মাৰি পেলাম মাকো মাৰি পেলাম তেনেকুৱা কয় 3বাৰ হৈ গ'ল বেয়া কাম কৰা আৰু বাপেক আৰু মা যোনটো বিচনাত হয় এইটো জেগাতে বেয়া কাম কৰিছে বিয়া হ'লে মুনো এনেকুৱা কৰে তেনেকুৱা কয় গোটেই গাটো চুইছে বোলে ছোৱালীজনী খান্দি কৈ দিছে যোৱাকালি আৰু ছোৱালীজনী কি কৈছে এতিয়া মানে ন্যায় লাগে কৈছে মা মোৰ জীৱন ধ্বংস বৰবাদ কৰিলে শৰীৰে বিনোদ নৰয় তাকো মানে মোক ফাঁচি লাগে সেইটোৱে কৈ আছে ছোৱালীজনী ফাঁচি লাগে ন্যায় লাগিব মই এইটো ফাঁচিয়ে লাগে মোক ন্যায় লাগে ফাঁচিয়ে লাগে এনেকুৱা মানুহ জীয়াই থাকি লাভ নাই মই দুখ ছোৱালীজনী মানে 3বাৰ বেয়া কাম কৰিছে এদিনাখন এই বয়ৰ খবৰত পোৱা নাছিল গহপুৰত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা জঘন্য ঘটনা গহপুৰ খেলেমৰ এগৰাকী 14 বছৰীয়া অষ্টম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰিলে একে গাঁৱৰে বিদ্যুৎ নৰ নামৰ 35 বছৰীয়া 2 সন্তানৰ পিতৃয়ে ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ লম্পটে ধৰ্ষণ কৰিলে নাবালিকা কিশোৰীগৰাকী মোক ছোৱালীজনী মানে 3বাৰ বেয়া কাম কৰিছে এদিনাখন এই বয়ৰ খবৰত পোৱা নাছিলে যোৱাকালি গোটেই কথাখিনি গম পাই গলো যোৱাকালি মই হাজিৰা গৈছিলো আলু ৰুবলৈ তাৰপিছত মই 3টা বজাত আহি পেলাই ছোৱালীজনীক কৈছে মা তেনেকুৱা নহয় এই মামাই আহে তেনেকুৱা মোক চিঞৰি আছে অমনু ওলাই হওকচোন আমাৰ ছোৱালীজনী ওলাই নাহিলে তাৰপিছত কি হয় মানে বেয়া কাম কৰোঁতে তোক মাক নক'ব দেই দেউতাক নক'ব তোক মাৰি পেলাম তোক পাপাকো মাৰি পেলাম মাকো মাৰি পেলাম তেনেকুৱা কয় 3বাৰ হৈ গ'ল বেয়া কাম কৰা আৰু বাপেক আৰু মা যোনটো বিচনাত হয় এইটো জেগাতে বেয়া কাম কৰিছে বিয়া হ'লে মুনো এনেকুৱা কৰে তেনেকুৱা কয় গোটেই গাটো চুইছে বোলে ছোৱালীজনী খান্দি কৈ দিছে যোৱাকালি আৰু ছোৱালীজনী কি কৈছে এতিয়া মানে ন্যায় লাগে কৈছে মা মোৰ জীৱন ধ্বংস বৰবাদ কৰিলে শৰীৰে বিনোদ নৰয় তাকো মানে মোক ফাঁচি লাগে সেইটোৱে কৈ আছে ছোৱালীজনী ফাঁচি লাগে ন্যায় লাগিব মই এইটো ফাঁচিয়ে লাগে মোক ন্যায় লাগে ফাঁচিয়ে লাগে ফাঁচি দিব লাগে শুনিলে নহয় এই ভিডিঅ'টো গতিকে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু এই যিবোৰে মুছলমানক ধৰ্ষণকাৰী বুলি কয় গতিকে সিহঁতক আপোনালোকে ভিডিঅ'টো পচাই দিয়ক সিহঁতে গম পাব যে কোনো ধৰ্ষণকাৰী আৰু চুৰ সকলো জাতিতে আছে কোনো ভেদাভেদ নাই গতিকে গাইজ আহক ইমানতে ভিডিঅ'টো ৰাখোঁ।